ताज़ा तरीन अपलोड्स की नोटिफिकेशन हासिल करने के लिए हमारे चैनल को सब्सक्राइब करें और साथ में दिए गए घंटी के निशान को दबाना ना भूलें। আজি क्लास 9 আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ অনুশীলনৰ আটাইবোৰ কোৱেশ্চন আনসাৰ। কোৱেশ্চন নম্বৰ 1 তলৰ উষ্ণতা সেন্টিগ্ৰেডত প্ৰকাশ কৰা। উত্তৰ আগৰ ভিডিঅ'ত আমি শিকিছিলো যে কেলভিনৰ পৰা সেলসিয়াছত নিউতে আমি কেলভিনৰ পৰা 273 কেলভিন মাইনাস কৰিব লাগিব। 293 minus 273 equals to 20 degree Celsius. B 470 Kelvin 470 minus 273 equals to 197 degree Celsius. Question number 2 তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা। কেলভিনৰ পৰা ডিগ্ৰী সেলসিয়াছত নিউতে আমি মাইনাস কৰিব লাগে। এইদৰে ডিগ্ৰী সেলসিয়াছৰ পৰা কেলভিনত নিউতে আমি 273 ডিগ্ৰী সেলসিয়াছত প্লাস কৰিব লাগে। A 25 degree Celsius 25 plus 273 Kelvin equals to 298 Kelvin. 373 degree Celsius equals to 373 plus 273 Kelvin equals to 646 Kelvin. Question number 3 কাৰণ দৰ্শোৱা। A খোলা ঠাইত নেপথেলিনৰ বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। উত্তৰ নেপথেলিন গোটা অৱস্থাৰ পৰা পুনে পুনে গেছীয় অৱস্থা প্ৰাপ্ত হয়। নেপথেলিন সাধাৰণ উষ্ণতাত বাষ্পীভূত হৈ থাকে বাবে নেপথেলিন বল এটা কেইদিনমানৰ পিছত নাইকিয়া হৈ যায়। B দূৰৰ পৰা সুগন্ধি আতৰৰ গোন্ধ পোৱা যায়। উত্তৰ আতৰবোৰৰ সাধাৰণ উষ্ণতাত বাষ্পীভৱন বেছি, সেইবাবে ইয়াৰ কণিকাবোৰ দ্ৰুত গতিত বিয়পি পৰে আৰু সেইবাবে দূৰৰ পৰা সুগন্ধি আতৰৰ গোন্ধ পোৱা যায়। কোৱেশ্চন নম্বৰ 4 কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা। চেনি পানী আৰু অক্সিজেন। কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰম। ইয়াত অক্সিজেনৰ ঘনত্ব আটাইতকৈ কম, সেয়ে অক্সিজেনক প্ৰথমত থোৱা হৈছে। পানীৰ ঘনত্ব অক্সিজেনতকৈ বেছি, এইকাৰণে ই দ্বিতীয়, আৰু চেনি কঠিন, সেইবাবে ইয়াক শেষত লিখা হৈছে। কোৱেশ্চন নম্বৰ 5 তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি হ'ব? 25 ডিগ্ৰী সেলসিয়াস 0 ডিগ্ৰী সেলসিয়াস আৰু 100 ডিগ্ৰী সেলসিয়াস। A 25 ডিগ্ৰী সেলসিয়াসত পানী তৰল অৱস্থাত থাকে। B 0 ডিগ্ৰী সেলসিয়াসত পানী বৰফ হয় কিন্তু গলিবলৈ আৰম্ভ কৰে। C 100 ডিগ্ৰী সেলসিয়াসত পানী উতলে আৰু গেছীয় অৱস্থালৈ গতি কৰে। কোৱেশ্চন নম্বৰ 6 যুক্তি দৰ্শাই ব্যাখ্যা কৰা। সাধাৰণ উষ্ণতাত পানী তৰল বা জলীয়। উত্তৰ সাধাৰণ উষ্ণতাত 0 ডিগ্ৰীৰ ওপৰত আৰু 100 ডিগ্ৰী সেলসিয়াসৰ তলত থাকে। 0 ডিগ্ৰী সেলসিয়াসৰ তলত পানী কঠিন বা বৰফ হয় আৰু 100 ডিগ্ৰীৰ ওপৰত গেছীয় অৱস্থাত থাকে। কিন্তু 0 ডিগ্ৰী সেলসিয়াসৰ পৰা 100 ডিগ্ৰী সেলসিয়াসৰ ভিতৰত পানী তৰল, সেইবাবে সাধাৰণ উষ্ণতাত পানী তৰল বা জলীয়। সাধাৰণ উষ্ণতাত লৌৰ আলমাৰীটো কঠিন। উত্তৰ লৌৰ গলনাংক বা উতলাংক সাধাৰণ উষ্ণতাতকৈ বহু গুণে বেছি, সেইবাবে সাধাৰণ উষ্ণতাত লৌ কঠিন পদাৰ্থ হিচাপে পোৱা যায়, গতিকে সাধাৰণ উষ্ণতাত লৌৰ আলমাৰীটো কঠিন। কোৱেশ্চন নম্বৰ 7 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়? উত্তৰ 0 ডিগ্ৰী সেলসিয়াস উষ্ণতাত থকা বৰফৰ কণিকাবোৰৰ তুলনাত 0 ডিগ্ৰী সেলসিয়াস উষ্ণতাত থকা পানীৰ কণিকাত নিহিত তাপ শক্তি বেছি, কাৰণ পানীত গলনৰ লীন তাপৰ সমান অতিৰিক্ত তাপ নিহিত হৈ আছে, সেইবাবে 0 ডিগ্ৰী সেলসিয়াস উষ্ণতাত থকা পানীতকৈ 0 ডিগ্ৰী সেলসিয়াস উষ্ণতাত থকা বৰফে বেছি ঠাণ্ডা কৰে। কোৱেশ্চন নম্বৰ 8 উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব? উত্তৰ পানীৰ ভাপে বেছিকৈ পুৰিব, কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণাবোৰৰ শক্তি পানীৰ কণাবোৰৰ শক্তিতকৈ বেছি। জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লীন তাপ ধৰি ৰখাৰ বাবে এনে হয়। কোৱেশ্চন নম্বৰ 9 অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত A B C D E আৰু F ৰ নাম দিয়া। A গোটা অৱস্থাৰ পৰা জলীয় অৱস্থালৈ গৈছে, সেইবাবে A ৰ নাম হ'ব গলন। B জলীয় অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হৈছে, ইয়াক কোৱা হয় বাষ্পীভৱন। C গেছীয় অৱস্থাৰ পৰা জলীয় অৱস্থালৈ ৰূপান্তৰিত হৈছে, ইয়াক কোৱা হয় ঘনীভৱন। D জলীয় অৱস্থাৰ পৰা গোটা অৱস্থালৈ গৈছে, ইয়াক কোৱা হয় স্ফটিকীকৰণ। E গোটা অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ গৈছে, ইয়াক কোৱা হয় ঊৰ্ধ্বপাতন। F গেছীয় অৱস্থাৰ পৰা গোটা অৱস্থালৈ গৈছে, ইয়াকো কোৱা হয় ঊৰ্ধ্বপাতন। This happy fast